পূজা ৰেছপন্সিবিলাকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ৰাতিপুৱা উঠি কাম বন শেষ কৰিলোঁ। কাম বন শেষ কৰি এতিয়া অলপমান বাহিৰত বহিছোঁ। ইমান গৰম দিছে, ভিতৰত থাকিবৰ উপায় নাই আৰু। গমে পাইছে আপোনালোকে কিমান ৰ'দ দিছে আজি, বাপৰে কৈছোঁ আৰু থাকিব পৰা নাই গৰমত। এয়া চাওকচোন কিমান ৰ'দ দিছে আজি, এয়া চাওকচোন কিমান ৰ'দ দিছে আজি, দেখিছেনে কিমান গৰম। ইয়া বাপৰে ওলাবৰে মানে কি আৰু জাগা নাই আৰু। ইয়াতে নামান ছায়া পাইছোঁ বাৰাণ্ডাত, তো তাতে বহি আছোঁ আৰু ছাতততো খোজ দিব নোৱাৰি। তো ফ্ৰেণ্ডছ ইমান গৰমত আৰু আমি যাম আজি আলহী খাব। তো ক'ত যাম কি কৰোঁ তো চাই থাকিব ভিডিঅ'টো। তো ফ্ৰেণ্ডছ এতিয়া যাব ওলাইছোঁ, ইমান গৰম বাপৰে বাপ, ৰ'দটো কমাই নাই। এতিয়াও 3টা বাজিয়ে গ'ল। এতিয়া ভাবিলোঁ দেৰিকৈ যাম, ৰ'দটো কমিব। এতিয়া 3টা বাজি গ'ল, ৰ'দটো কমাই নাই এতিয়ালৈকে। তো ৰ'দটোক ৰখিও সময় নাই, ইমান দূৰলৈ যাম যিহেতুকে নলবাৰীলৈ যাম গুৱাহাটীৰ পৰা, সেইকাৰণে য'তে ৰাতি হৈ যাব। বোলো জল্দিয়ে যাওঁ, ৰ'দ থাকিলে থাকিব আৰু উপায় নাই, গৰমটো বহুতেই। তো ইয়াত চাওক তাইক এবাৰ। ক'ত যাবা, ক'ত যাবা আজি, ক'ত যাবা ডাঙৰকৈ কোৱা, ক'ত? ঘৰত। হাতখন গুচাই দিয়া। এয়া চাওক আমি গাড়ীত উঠিলোঁ, এতিয়া যাব বহি আছোঁ গাড়ীত, ইমান গৰম। আইচক্ৰীম লৈ ল'লোঁ এটা, তাইও খাই আছে এইটো। এতিয়া ইমান গৰমটোত গমেই পাইছে আপোনালোকে কিমান ৰ'দ দিছে। তো আইচক্ৰীম খাব লৈছোঁ এতিয়া, খাই থাকিব, আমি যাই আছোঁ। নলবাৰী পাই গ'লোঁ আমি, এতিয়া আছোঁ গণেশ মন্দিৰত। তো এতিয়া কিবা এটা খাই লওঁ। এতিয়া চাওকচোন ইমান গৰম, ঘামি জামি অৱস্থা নাই আৰু। তো এতিয়া আমি কিবা এটা খাই লৈ যাওঁ আৰু চক বজাৰ চাই থাকিব। এতিয়া মোক চাওক ক'ত যাম, গুণ ক'ত যাম এতিয়া, হা কোৱা আকৌ, ক'ত যাম কোৱা। মই বাহঁতৰ ঘৰ আহি পালোঁ। তো বা ঘৰত নাই, বা অলপ ওলাই গৈছে ক'ৰবাত, ক'ত গৈছে এতিয়া গম পোৱা নাই। তো মই এতিয়া কাপোৰ চাপোৰ খুলি লওঁ। তো ৰাতি কথা পাতি আছোঁ আপোনালোকৰ লগত। তো ফ্ৰেণ্ডছ বা আহি পালে, আহি এতিয়া তাই চাহ বনাব লৈছে। চাহ খোৱাই নাই আহি, আৰু ইমান গৰম কি চাহ খাবনো, ঠাণ্ডা খালোঁ আহি। তো এতিয়া তাই গৈছে চাহ বনাব গৈছে এতিয়া। তো আৰু আজি আমি কিহৰ খানা খাম তো চাই লওক। তো ইয়াত চেলাই আছে হাঁহ, চাওক। তো আমি আজি হাঁহ খাম, এয়া চাওক। তো এয়া চাওক আমাৰ মাংস কাটি আছে এতিয়া। হাঁহৰ মাংস হৈয়ে আছে এতিয়া, হ'বই আৰু বেছি বাকী নাই, অলপ আছে আৰু অলপ উতলিব দিছোঁ আঞ্জাখন। তো ফ্ৰেণ্ডছ আজিৰ দিনটো ক'ত গ'লোঁ কি কৰোঁ আপোনালোকক দেখালোৱে। তো ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত কৰিলোঁ। তো ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাব, আৰু শেষত লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বাই বাই।